हेलो फ्रेंड्स वेलकम জানাইছো নতুন এটা ভিডিওলে আশা কৰিছো আপোনালোক সকলো ভালে খলে আছে আৰু আৰম্ভণিতে কৈ থওঁ এই ভিডিওটো এতিয়াৰ নহয় এটো 12 ফেব্ৰুৱাৰী দিনা কৰাৰ ভিডিও হেনানি খুব ঠাণ্ডা আছিল আমি সকলো জ্যাকেট পিনি আছিলো আৰু আমি গৈ আছিলো এখন হোটেল ওপেনিং কৰিছিলে আমাৰ বাইদেউ এগৰাকীয়ে হে হোটেলখনলৈ গৈ আছিলো আমি অলপ ভিডিও কৰি আনিছিলো হোটেলখনৰ গতিকে তাৰে অকন ভিডিও মই আপোনালোকে আগভালো আশা কৰিছো আপোনালোকে সকলো চাই ভাল পাব আৰু এটা ইয়াতে কথা কৈ থওঁ যে মোৰ লগত যদি কোনোবাই ফ্ৰেন্ডছ কৰিব বিচাৰে তেন্তে মোৰ কমেন্ট মোৰ ভিডিওৰ তলত আহি কমেন্ট কৰিব যে মই আপোনাৰ লগত ফ্ৰেন্ডছ কৰিব বিচাৰিছো আৰু মই লগে লগে আপোনাক বেক কৰিম এতিয়া হক ভিডিওটো মাজলৈ আগবাঢ়ো আৰু আমি আহি পাই গলোহি হেখন হোটেল যিখন বাইদেউগৰাকী ওপেনিং কৰিছিলে হেদিনা আৰু এইখনে হৈছে হেখন হোটেল মিছিং কিচেন বাইদেউগৰাকীৰ নাম দিছে আৰু বাইদেউগৰাকীৰ নাম হৈছে গীতি মই গীতি বাইদেউ বুলি কওঁ আৰু তেখেত মিছিং সম্প্ৰদায়ৰ হয় কাৰণে হোটেলখনৰ নাম ৰাখিলে মিছিং কিচেন আৰু ইয়াত মিছিং সম্প্ৰদায়ৰ খুব ধুনীয়া খাদ্য পাব আৰু এইখন হোটেল আছে আমাৰ লখিমপুৰৰ সিডি ৰোডৰ পেট্ৰল পাম্পটোৰ ফ্ৰণ্টতে আছে গলে আহিলে দেখা পাব যে মিছিং কিচেন বুলি আৰু ইয়াত বাইদেৱে মেইন কথা হ'ল কি বাইদেৱে নিজ হাতেৰে নিজে বনায় কোনো ৰান্ধনি ৰখা নাই তেওঁ খুব পৰিষ্কাৰ সাফ চিকুণ কৰি ৰাখে নিজে বনায় আৰু ইয়াত মেইন ডিশ হৈছে স্পেশাল ডিশ হৈছে গাহৰি মাংস আৰু মাটিমাহ আৰু ইয়াত পাব নামচিং আৰু ভিতৰ ফালে দেখিছেনে পেইন্টিং কৰি ৰাখিছে আৰু এইটো সাইডত ওয়ালত কৰি ৰাখিছিলে সাংঘৰ আৰু গাহৰি পুৰা এনেকে অলপ ভিডিও পেইন্টিং কৰি ৰাখিছিলে কিন্তু মই হেফালে ভিডিও কৰিব নহল মানুহ আছিলে তেখেতৰ মানে আলহী বহি আছিল হেতু কাৰণে হেতু সাইডে ভিডিও কৰিব নহল মই মোৰ সাইডতে অলপ ভিডিও কৰি ৰাখিছিলো আৰু আমাক ভাত দিলে ধুনিয়াকৈ গাহৰি মাংস লগত মাটিমাহ সবজি আৰু মেজেঙা পাতৰ লগত গাহৰি মাংস আৰু লেবৰা ভাজি কিবা কিবি এনেকেটো আছিলেই আৰু আছিলে কি জানেনে নামচিং খাবলৈ কিন্তু বহুত সোৱাদ লগা হৈছিল হেদিনা গাহৰি মাংসৰ লগত মাটিমাহ নামচিং মেজেঙা পাতৰ লগত গাহৰি মাংস মুঠতে এভেইলেবল গাহৰি মাংস আৰু ইয়াত খুব কম দামতে পাব আপোনালোকে যদি কোনোবাই খাবলৈ ইচ্ছা কৰে লখিমপুৰৰ কোনোবাই যদি ভিডিও মোৰ চাইছে গতিকে এখন হোটেললৈ আহিব আপোনালোকে খাব আৰু আমাৰ গীতি বাইদেৱে খুব কম দামত আপোনালোকক খাব আৰু বাহিৰৰ পৰা দেখিবলৈ খুব ধুনীয়া লাগিছে এটো কিবা কিবি এনেকে উলমাই থৈছে মই ইমান ভালকে নাজানো উডলেৰে গুঠি পেলাই গীতি বাইদেউ আৰু হেনাখন খুব বহুত মানুহ হৈছিল আমি আমাৰ যোৱা দেৰি আমি প্ৰায় 8টা মান বজাতহে গৈছিলো আৰু তেতিয়াও মানুহ ভিৰে লাগি আছিল আৰু আমি পটাপট ভাতটো খাই গুচি আহিলো আৰু এতিয়াটো মানুহ বহুত হয় যেহেতু তেখেত মিছিং সম্প্ৰদায়ৰ আৰু ইয়াতে মিছিং সম্প্ৰদায়ৰ খাদ্য সম্ভাৰটো খুব মানে ইন্টাৰেষ্টিং হয় খাবৰ কাৰণে সকলোৱে মানে খেদি হোৱা নিচিনা কি আহে গীতি বাইদেউ মানে কি মাংসটো বহুত বেছি দি দিয়ে বাকিবোৰ হোটেলত কেনে আৰু আপোনালোকে যদি আহিব বিচাৰে তেন্তে আহিব আৰু এখন হোটেল হৈছে মিছিং কিচেন আৰু তেখেত মিছিং সম্প্ৰদায়ৰ হয় কাৰণে মিছিং কিচেন নাম দিলে আৰু নামটো সঁচাকৈ খুব ভাল লাগিছে ন মিছিং কিচেন আৰু গীতি বাইদেৱে হেদিনাখনি সকলোকে কলপাতত ভাত দিছে আৰু সেই কলপাত তেখেতে বহুত কষ্টৰে অৰুণাচল পাহাৰৰ পৰা কাটি আনিছে আৰু হেতু পাহাৰীয়া কলপাত সকলোকে মানে বহুত যিমান মানুহ আহিছে কাস্টমাৰ আহিছে সকলোকে কলপাতত ভাত দিছে আৰু এয়া হৈছে আমাৰ গীতি বাইদেউ আৰু মই হক ফটোকপি মাৰিলো আৰু গীতি বাইদেউ হেদিনাখনি সময়টো খুব কম আছিল হাতত কাৰণ সবকে মেইনটেইন কৰিব লাগে হেতু কাৰণে আহক মোলো পটাপট ফটোকপি মাৰি লওঁ বুলি মই ফটোকপি মাৰিলো আৰু এয়া হৈছে আমাৰ গীতি বাইদেউ মিছিং কিচেন